ডাকুৱা হাইস্কুল আৰু ডাকুৱা হাইস্কুলৰ আজি ৰঙালী বিহু প্ৰি ৰঙালী বিহু উৎসৱ উদযাপন কৰা দেখা গৈছে। এতিয়া আমাৰ ডাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি আমাৰ প্ৰি বিহু যিটো আমাৰ প্ৰগ্ৰেম ৰঙালী বিহু, আমি প্ৰাক ৰঙালী বিহু প্ৰগ্ৰেম পাতিছোঁ এইটো কাৰণে যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যেন আমাৰ যিটো জাতীয় উৎসৱ আছে, জাতীয় উৎসৱ বিহুক লৈ তেওঁলোকে নিজে গৌৰৱ অনুভৱ কৰে আৰু তেওঁলোকে এই যে যিটো উঠি অহা প্ৰজন্ম এই উঠি অহা প্ৰজন্মখিনি অকল কিতাপতেই নহয় তেওঁলোকে যে প্ৰেক্টিকেলি এইখিনি শিকে। কাৰণ আমি বৰ্তমান সময়ত ইমান অধ্যয়ন কৰিছোঁ বা কিবা বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকে আমাৰ একাডেমিক লাইনত, তাৰপিছত আমাৰ এই প্ৰগ্ৰেমবিলাক সাধাৰণতে যিবিলাক আমাৰ জাতীয় অনুষ্ঠান কিছুমান প্ৰায় হেৰাই গৈছে। আৰু আশা ৰাখিছোঁ আমাৰ যিবিলাক বিদ্যালয় আছে বা শিক্ষানুষ্ঠান আছে, শিক্ষানুষ্ঠানবিলাকৰ তেওঁলোকে প্ৰত্যেক শিক্ষানুষ্ঠানে এনেকুৱা ধৰণৰ যদি প্ৰগ্ৰেমবিলাক কৰে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে, বিশেষকৈ নতুন প্ৰজন্মখিনিয়ে, ভৱিষ্যতৰ নতুন বা নৱপ্ৰজন্মখিনিয়ে এই বিহু প্ৰগ্ৰেমবিলাক হওক বা বিভিন্ন আমাৰ জাতীয় উৎসৱবিলাক কৰি তেওঁলোকে কি কৰিব, উৎসাহ অনুভৱ কৰাৰ লগতে তেওঁলোকে এইখিনি আমাক দেখুৱাব যে কেনেদৰে আমি উদযাপন কৰিব লাগে। আমি আশা ৰাখিম আমাৰ ডাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি যিখিনি প্ৰগ্ৰেম কৰিব লৈছে এইখিনি যাতে এটা সমাজলৈ এটা বাৰ্তা যায় যে আমাৰ জাতীয় উৎসৱ বিহুক আমিয়ে জীয়াই ৰাখিব লাগিব, বেলেগে জীয়াই ৰাখিব নোৱাৰে। এই ক্ষেত্ৰত আমি সফল হ'ম। জয় অসম। এইটো মুহূৰ্তত ডাকুৱা উচ্চ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তেখেতক লগ পাইছোঁ। তেখেতক মই আজি যিহেতু প্ৰি বিহু পাতিছোঁ আপোনালোকে কি ক'ব কথা নাই, আমাৰ ছাত্ৰ ছাত্ৰীসকল বিহুৰ ওপৰত কিছু আইডিয়া দিয়া হৈছে আৰু তেওঁলোকক ইয়াত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহৰ ওপৰত আৰু নৃত্যৰ কৌশল এই সম্পৰ্কে কিছু জ্ঞান দিয়া হৈছে আৰু লগতে সিহঁতক যাতে এই বিহুৰ ওপৰত সিহঁতক সম্যক জ্ঞানটো আছে দিবলৈ প্ৰয়াস কৰা হৈছে। আৰু সেইটো পৰহিৰ পৰা গৰু বিহু আৰু এই গৰু বিহুৰ ওপৰত সিহঁতক কৈ দিয়া হৈছে। মাখিয়তী দীঘলতী আজিকালি নতুন প্ৰজন্মই চিনিয়ে নাপায়। তাৰপিছত বাঁহীৰ ওপৰত, ফুলৰ ওপৰত, তৰকাৰ ওপৰত সিহঁতৰ হেৰিটো আইডিয়াটো দিবলৈ প্ৰয়াস কৰা হৈছে। গামোচাৰ ওপৰত, আৰনাইৰ ওপৰত, বিহুৰ ওপৰত, বৈশাগৰ ওপৰত সিহঁতক জ্ঞান দিবলৈ প্ৰয়াস কৰা হৈছে। আৰু সেইকাৰণে আজি বিভিন্ন কাৰ্যসূচীৰ লগতে আমি কি কৰিছোঁ, প্ৰি বিহু কওঁতে আমি যদিও প্ৰি বিহু আচলতে এইটো কৰ্মশালাৰ দৰে হৈছে। আমাৰ বিশেষ ইয়াত কোনো শিক্ষাগুৰু স্পেচিয়েলি এনেকুৱা টিচাৰ আমি অনা নাই, কিন্তু আমাৰ মাজত যিখিনি জ্ঞান আছে শিক্ষকসকলৰ মাজত সেইখিনি দিবলৈ আমি প্ৰয়াস কৰিছোঁ। দেখা গৈছে ইয়াত ছাত্ৰ ছাত্ৰীয়ে যিটো প্ৰি বিহু সেই প্ৰি বিহুৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে। ইয়াত বিহু ডেন্স মই দেখাই যাব বিচাৰিছোঁ। ছাৰ, আজি আপোনালোকৰ বিদ্যালয়খনত প্ৰি বিহু এটা অনুষ্ঠান পতা হৈছে, তেনে ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে জাতীয় উৎসৱৰ? আমি সকলোৱে জানো যে বিহু অসমৰ জাতীয় উৎসৱ আৰু এই বিহু আমি বছৰৰ 12 মাহৰ ভিতৰত তিনিটা সংক্ৰান্তিত আমি পালন কৰোঁ। যেনে চ'ত বহাগৰ সংক্ৰান্তিৰ পৰা 7 দিনলৈ আমি বহাগ বিহু বা ৰঙালী বিহু পালন কৰোঁ। তাৰপিছত আহিন কাতিৰ সংক্ৰান্তিত আমি কাতি বিহু পালন কৰোঁ আৰু পুহ আৰু মাঘৰ সংক্ৰান্তিত আমি মাঘ বিহু পালন কৰোঁ। ই কৃষিজীৱী মানুহৰ উৎসৱ। মানুহে
অতীতৰ পৰা বিহু উৎসৱ পালন কৰি আহি আছে। ই স্বতঃস্ফূৰ্তভাৱে মানুহৰ মাজত হৈ আহি আছে। প্ৰকৃতিৰ পৰিৱৰ্তনৰ লগে লগে আমাৰো বিহু উৎসৱ হেৰি হয়। যেনে গছত আৰু বহাগত বা বহাগ মাহত গছত কুঁহিপাত ধৰে, মেঘে গাজনি মাৰে, ভেকুলীয়ে তৰাই এইবিলাকৰ অনুকৰণত মানুহে বিহু নাচৰ বা বিহুৰ বাদ্যবিলাক প্ৰস্তুত কৰি লয়। যেনে বতাহত যেতিয়া গছে লৰ ঝৰ কৰে, তেতিয়া তেনেকুৱাকৈ নাচনীয়েও কঁকাল ভাঙি ভাঙি নাচে। বা যেতিয়া মেঘে গাজনি মাৰে তাৰ ফলত বিহু ঢোলত চাপৰ পৰে। আৰু ভেকুলীয়ে যেতিয়া তৰাই তেতিয়াও আমাৰ গগনাৰ মাতৰ লগত মিলি যায়। অৰ্থাৎ গগনা প্ৰস্তুত কৰা হয়। আৰু নাচৰো তেনেকুৱাকৈ ল'ৰাবিলাকে যেতিয়া নাচিব তেতিয়া মহৰ শিঙৰ নিচিনাকৈ মহৰ শিং যেনেকুৱাকৈ বেকা ঠিক তেনেকুৱাকৈ হেৰি কৰি নাচিব। আৰু এইটো আনন্দৰ উৎসৱ, স্বতঃস্ফূৰ্তৰ উৎসৱ। হয়, কোনো বছৰে এনেকুৱা বিদ্যালয়খনত বিহু পতা দেখা নাছিলোঁ। এই ব্যতিক্ৰমী বুলি ক'ব লাগিব, যিহেতু ওদালগুৰি জিলাৰ অন্তৰ্গত যিটো ডাকুৱা উচ্চ বিদ্যালয়, সেই ডাকুৱা উচ্চ বিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে বিহু পতা দেখা গ'ল। কি ক'ব আপুনি? ধন্যবাদ। যিহেতু এই বিদ্যালয়খন স্থাপনৰ দিনৰ পৰা 1970 চনত স্থাপন হৈছিলে আৰু তেতিয়াৰ পৰাই আজিৰ পৰ্যন্ত এনেকুৱা পাক বিহু অনুষ্ঠান আমি দেখা পোৱা নাছিলোঁ। এইবাৰ আমাৰ নতুন প্ৰধান শিক্ষক মাননীয় জয়ন্ত বৰুদেৱৰ একান্ত প্ৰচেষ্টা এই পাক বিহু পাতিবৰ কাৰণে বা এই পাক ৰঙালী বিহু অনুষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছে। ভাল লাগিছে বহুত। আৰু ইয়াৰ জৰিয়তে বিহু যিহেতু আমাৰ জাতীয় উৎসৱ আৰু ইয়াৰ জৰিয়তে আমাৰ এটা সমন্বয়ৰ বাৰ্তা দিবৰ কাৰণে এটা চেষ্টা কৰা হৈছে। আৰু ৰঙালী বিহু আমাৰ অসমীয়াৰ ঐতিহ্য। গতিকে এনেকুৱা এটা বিহুৰ যি কাৰ্যসূচী আগতীয়াকৈ উদযাপন কৰাৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখ্যে গোটেই শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ভাল লাগিছে। ধন্যবাদ।
এইটো মুহূৰ্তত ডাকুৱা হাইস্কুলৰ যি প্ৰি বিহু সেই প্ৰি বিহুত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক বিভিন্ন তেওঁলোকেও বিহুৰ যিটো অসমৰ জাতীয় উৎসৱ সেই জাতীয় উৎসৱটো তেওঁলোকে পালন কৰা দেখা গৈছে যিহেতু ৰঙালী বিহু তেওঁলোকে আদৰিছে তোমালোকৰ বিদ্যালয়খনত বিহু পাতিছে আগতীয়াকৈ কি ক'বা তুমি কেনে লাগিছে কোৱা ভাল লাগিছে ভাল লাগিছে বিহু কাৰ উৎসৱ বিহু আমাৰ তুমি কোন অসমৰ হয় না নহয় অসমৰ জাতীয় উৎসৱ আজি বিদ্যালয়খনে যিহেতু বিহু উৎসৱ পালন কৰিলে কেনে লাগিলে ভাল লাগিছে কেনে লাগিছে মাইনা বিহু ভাল লাগিছে নাচিবানে নানাচা কেনে লাগিছে বিহু উৎসৱটো হা ভালে লাগিছে গামছাও আছিলে মোৰ গামছা পিন্ধিব লাগিছিলে লাফিং ছোৱালীবিলাক খাইব লাগে বিহু 1 2 3 লাফিং লাফিং ফুল লাফিং এনেকুৱা নহয় পুৰা মুখ মেলি দিয়া নহয় মাৰিব দিয়েচোন বিহু বঢ়িয়াকৈ মাৰিব দিয়ে কেনে অনুভৱ হৈছে আজি যিহেতু বিদ্যালয়ত তোমালোকৰ বিদ্যালয়খনত বিহু পতা হৈছে আগতীয়াকৈ কেনে লাগিছে হা ভাল লাগিছে বিহু কাৰ উৎসৱ হয় বিহু কাৰ উৎসৱ হয় অসমৰ কেনে লাগিছে তোমাৰ আজি বিহু উৎসৱ হা কেনে লাগিছে আৰু দিয়া খেৰাই থৈ দিয়া এনেকৈ এইখিনি আছে ন আহি আছে আহিব नमस्कार जों दायो डाकुवा हाई स्कुलाव दङ जोङो दायो एसे नैबे स्कुलनि जिखिनि जोङो 3 मान्थनि एसएससिनि आरो बेनिफ्राय आरएमएसनि आन्दारावहा जोङो सेल्फ डिफेन्स फोरोंनाय जादोंमोन बेखिनिखौ जोङो जास्ट एसेयैनो सुंद'यै जेसां हायो जों देखायनो नाजानो दायो लादों दा बेयावहाय जिहेतु फरायसालि बे फरायसालि हिसाबै दिनै जिहेतु रंजालि बैसागो बरायनाय होननानै बुंजागोन बेखौ बे समावहाय गिबियाव असमाव नुनो मोनबाय बेबायदि फरायसालियाव बिहु फालिनायखौ नुदों रंजालि बैसागो फालिनायखौ नुदों बे समाव नोंथाङा मा बुंनो नागिरदों बे समावथ' आं बुंनो सानदों जे बयबो जे बेखौ फेस्टिभेल हिसाबै मानियो बे जोंनि जातिगत मोनसे फेस्टिभेल गोदो गोदायनिफ्राय सोलिबाय थानाय स' नैबेखौनो जों सानना लायो जे नैबे बहुत गोनांथि जोंनि थाखाय जोंनि हारिनि थाखाय बास बेनोसै आरो लोगोसे नैबेखौ जोङो नैबेनि थाखाय जोङो थांना थानो थाखाय बेफोरखौ देखायनाय मानायनि थाखाय जोंखौ सोरबा बबेबा टाइमावहा गुबुन मानसिफोरा गाज्रि मानसिफोरा जोंखौ
हमना ला गार्लसफोरखौ रेप बा टर्चार बा बेबायसा गाज्रि हुदा लानानै गाज्रि दिमाग लानानै बिसोरो एटेक खालायनो सानो स' बेखौनो जोङो दायो नैबेयावहा एसे सुंद'है देखायनो नाजागोन ओमफ्राय देखायनाय हिसाबै नोंथांमोननि टिमा फैदों ना ना नैबे स्कुलावहा आङो RSMA नि आन्दारावहा फोरोंनो फैदोंमोन जिथु जोंनो कन्ट्रेक्सुवेल सिस्टेमै होनाय जायो स' बे फोरोंनायखौनो एसेहै जोङो सुंद'है नैबेयाव देखायगोन बास दिनैनि नैबे प्रग्रामनि गेजेरजों नोंथाङा असमबासिनि मानसिफोरखौ मा होननानै मेसेज हरनो नागिरो आच्छा आं मेसेजखौ होनो सानो जे नैबेयो जोंनि हारिनि बहुद गोनांथि मानोना नैबे गैयाबोला जोंनिया दायो कुनु सिनायथि गैया स' बे सिनायथिखौ लाखिनो थाखाय जोंनिया नैबे बहुत गोनांथि बास आं बेखौनो बुंनो सानो थेंक इউ ধন্যবাদ আমাৰ এতিয়া প্ৰগ্ৰেমৰ ভিতৰতে আমাৰ এটা